নমস্কাৰ, মই পূৰবী ভট্টাচাৰ্যা। আজি মই দহি বৰা ৰেচিপি এটা আনিছোঁ। দহি বৰা বনাবৰ কাৰণে মই মগু দাইল তিয়াই থৈছিলোঁ। ইয়াত অকণমান মাটি দাইলো মিক্স কৰিছোঁ, নহ'লে সুদা মাটি দাইলো দিব পাৰে। আজি মোৰ মাটি দাইল অকণমান আছিলে, সেইকাৰণে মই মগু আৰু মাটি মিক্স কৰি তিয়াই থৈছিলোঁ। মই এতিয়া এইখিনি মিক্সিত দি লৈছোঁ। মিক্সিত দি পেলাই হেৰি কৰি ল'ম। মই মিক্সিত পিচি ল'লোঁ। দেখিছে, এনেকৈ মিহি কৰি ল'ব। এনেকৈ মিহি কৰি আৰু এইখিনি কমেও 10-15 মিনিট পূৰা ফেটি ল'ব লাগিব। দেখিছে, পূৰা ধুনীয়াকৈ মিহি হৈ গৈছে। এইখিনি এনেকৈ ইয়াত নিমখ অকণ দিব লাগিব। নিমখ দি পূৰা ফেটিব লাগিব। 10-15 মিনিট আপুনি ফেটি থাকিব। দহি বৰা বনাবৰ কাৰণে মই এটা মছলা ৰেডি কৰি লৈছোঁ। প্ৰথমতে মই ইয়াত জিৰা দিছোঁ, জিৰা দি দিছোঁ। তাৰপিছতে কালজিৰা দিছোঁ, অকণমান ভাজি লৈছোঁ। তাৰপিছতে মই ইয়াত অকণমান ক'লা নিমখ দি দিছোঁ, আৰু অকণমান জলকীয়া গুড়ি দিছোঁ। এইটো দহি বৰা মছলা বুলি কয়, মছলা দিব লাগে, খাই বৰ টেষ্টি লাগে, গোন্ধটো বৰ ভাল লাগে। আৰু মই ইয়াত দিম অকণমান চাট মছলা। অকণমান মই চাট মছলা দি দিছোঁ। মই দহি বৰাকেইটা বনাই লৈছোঁ। তেল দি লৈছিলোঁ আৰু ইয়াতে মই দহি বৰাকেইটা বনাই লৈছোঁ। আমাৰ বৰকেইটা হৈ গ'ল দহি। এই দহিকেইটা মই কি কৰিলোঁ, ইয়াত পানীত তিয়াই দিছোঁ। তিয়াই পেলাই ইয়াত মই এতিয়া চেপি দৈত দিম। এতিয়া মই এইকেইটা চেপিম। চেপি এইখনত থ'ম। এনেকৈ চেপি পানীটো পূৰা যোৱাকৈ চেপিব লাগে। দেখিছে, মই দৈ লৈছোঁ। দৈখিনি পূৰা ফেটি লৈছোঁ। ফেটি পেলাই ইয়াত মই চেনি দিম। চেনি 2 চামুচ দি দিছোঁ। চেনি দি পূৰা ফেটি আকৌ ইয়াত মই ক'লা নিমখ দিম। ক'লা নিমখ দি দিছোঁ। পূৰা ফেটি অকণমান পনীয়া হ'ল দৈখিনি। ইয়াতে মই বৰাকেইটা দি দিম। মোৰ দহি বৰা হৈ গৈছে। ইয়াত মই এতিয়া বনাই লোৱা যে মছলাখিনি দি লৈছিলোঁ, এইখিনি মই ইয়াত ওপৰতে দি দিম। এইখিনি এনেকৈ এতিয়া মই চচ দি দিছোঁ। মই এতিয়া চাটনি বনাই থৈছিলোঁ, ধনিয়াৰ চাটনি। মান ধনিয়া চাটনি হয়। ইয়াতে অকণমান ধনিয়াও দি দিছোঁ। চাটনি দি দিছোঁ ইয়াতে। মই এতিয়া ভিডিঅ'টোত চাট মছলা দিছোঁ।
দেখিছে আপোনালোকে চাট মছলা অকণ দিলে ভাল হয়, গোন্ধটো ভাল লাগে। চাট মছলা খালে অকণমান হজমৰ হেৰিটো হয়। আৰু এতিয়া মই অকণমান জলকীয়া গুড়ি দিছোঁ। এয়া জলকীয়া গুড়ি অকণ দি দিছোঁ। আৰু এয়া জলকীয়া গুড়ি দি আছোঁ। এয়া মই এতিয়া তেতেলী পানী দিছোঁ। এয়া তেতেলী মই তিয়াই থৈছিলোঁ, তিয়াই পেলাই অকণমান ডাঠ কৰি পেলাই তেতেলী ৰস দিছোঁ। যদি আপোনালোকে এই চেনেলটো ভাল পাইছে, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বেল আইকনটোত